নমস্কাৰ এনকেবেজ লাইটে লৈ আহিছে আপোনালোকলৈ এটা ধামাকা অফাৰ তো যি সময়ত এনকেবে অন্যান্য এপৰ পৰা আপোনালোকে ৰিচাৰ্জ কৰোতে 1 টকা 1.5 টকা চাৰ্জ কাটে এই সময়ত এনকেবেজ লাইটে আপোনালোকক প্ৰভাইড কৰি আছে 3.5% লৈকে কমিশন সো আপোনালোকে এতিয়া এনকেবেজ লাইটে আপোনালোকলৈ নতুন এটা অফাৰ আগবঢ়াব বিচাৰিছে এই অফাৰটো হৈছে এটা লটাৰী অফাৰ লটাৰী অফাৰটো কি এই লটাৰী অফাৰটো থাকিব আপোনালোকৰ বহুতখিনি গিফট সো এই গিফট খিনি আমি আপোনালোকক ডিস্ট্ৰিবিউট কৰিম এই লটাৰী অফাৰটো আজি এবাৰৰ কাৰণে নহয় এই অফাৰটো কন্টিনিউ হৈ থাকিব এভৰি 15 ডেজৰ কাৰণে এভৰি 15 ডেজৰ মুৰে মুৰে আপোনালোকৰ এই অফাৰটো চলি থাকিব সো এই অফাৰটো কেনেকা কি অফাৰ আপোনালোকক ডিটেইলছত কৈ আছো আমাৰ অফিসটো চাই লওক অফিসটো এয়া সো ইয়াত আমাৰ অফিস তিনটামান অফিস আছে আপোনালোকে আগতে অলৰেডি ভিডিও চাইছে এটো এটা আমাৰ মেইন হেড অফিস এটো আৰু আমাৰ দুটা অফিস আছে সো এতিয়া আমাৰ অফাৰটো আপোনালোকে কেনেকে পাব অফাৰটো কি এই ডিটেইলছত কম অফাৰটো হৈছে আপোনালোকৰ এটা লটাৰী গিফট হ'ব যেটো লটাৰীত ধৰক কেটামান গিফট থাকিব এই গিফটখিনি আপোনালোকৰ মাজত সিলেকশন কৰা হ'ব সিলেকশনটো কি প্ৰসিডিউৰ হ'ব ইয়াত নতুন ইউজাৰ পুৰণা ইউজাৰ বুলি কথা নাই আপোনালোকে এপটোত এটা ৰিভিউ দিব লাগিব ৰিভিউ দিলে আপোনালোকে সিলেকশন হৈ গল এই অফাৰৰ কাৰণে লটাৰীৰ কাৰণে কাৰণ লটাৰীৰ কাৰণে আপোনালোকে কোনো চাৰ্জ দিব নালাগে বা লটাৰীৰ কাৰণে কোনো আপোনালোকে এক্সট্ৰা পে কৰিব নালাগে জাস্ট আপোনালোকে এপটো ইনষ্টল কৰি ইউজ কৰক এটা ৰিচাৰ্জ বা বিল পে কৰক যিকোনো 10 টকা ৰিচাৰ্জ এটা কৰিলো আপুনি এলিজিবল হ'ব এই লটাৰীৰ কাৰণে যেনেকে ধৰক এটা লটাৰী টিকেট লবলৈ গলে আপুনি 100 টকা বা 50 টকা 20 টকা যি লয় আজি দেৱালী বুলি ধৰক লটাৰী লৈছে ইয়াত কোনো আপুনি চাৰ্জ দিব নালাগে লটাৰী বুলি আমি জাস্ট এটা লটাৰী মানে আপোনালোকৰ এটা ফিডবেকৰ লটাৰী কৰিম আৰু হেতু আপোনাৰ কোম্পানীয়ে নিজস্ব পকেটৰ পৰা আপোনালোকক দিব কাৰণ আপোনালোকে জানে যে ৰিচাৰ্জ এটা আপুনি কৰিছে কোম্পানীয়ে কোনো গিফট নাপায় কিন্তু কোম্পানীয়ে বিচাৰিছে যে আপোনালোকক এটা গিফট দিব বিচাৰে ঠিক আছে সো তাৰে মাজত আমি সবকেটো দিব নোৱাৰিম যি কিজনক পাৰো আমি ট্ৰাই কৰিম সো তাৰে আপোনালোকৰ ভাগ্যই কব কোনে পাব কেনেকে পাব সো গোটেই ডিটেইলছটো হৈ আছে আপোনালোকে এপটো ইনষ্টল কৰি লওক ইনষ্টল কৰি এটা ৰিচাৰ্জ কৰিব লাগিব যিকোনো এটা ৰিচাৰ্জ কৰা থাকিব লাগিব আপোনাৰ এই নামৰ এগেইনষ্টে আৰু আপুনি প্লে ষ্টৰত গৈ এটা ৰিভিউ দিব লাগিব যে আপুনি কেনেকা পালে ভাল এপ কেনেকা এপ কি পালে এটা 5 ষ্টাৰ দি পিনে ৰিভিউ এটা দি দিব আপুনি সিলেকশন হৈ গল লটাৰীৰ কাৰণে আমি কি কৰিম 30 তাৰিখলৈকে যিমান কমেন্ট আহিব আমাৰ প্লে ষ্টৰত সেই কমেন্টখিনিৰ প্ৰতিটোৰে নাম এখন কাগজত সৰু টুকুৰা কাগজত লিখিম আৰু এই টুকুৰা কাগজখিনি আমি লটাৰী কৰিম লটাৰীটো লাইভ হ'ব এনকেপেজ প্ৰাইভেট লিমিটেডৰ যেটো ফেসবুক পেজ আছে ফেসবুক পেজত আপোনালোকে লাইভ চাই থাকিব পাৰিব যে লটাৰীটো কেনেকা হৈছে কি হৈছে তাত আমাৰ কোনো নাই কাৰণ জগ আপোনাৰ পৰা আমি কোনো চাৰ্জ লোৱা নাই ইয়াত আমি কোনো বেমান কৰিবলৈ একো নাই ইয়াত গিফট থাকিব বহুত দামী গিফটটো নহয় বহুত সস্তীয়া গিফটটো নহয় আমি আপোনালোকক জনাই দিম কি গিফট থাকিব ভাল গিফট থাকিব মিনিমাম আমি 6-7 জন যিমান পাৰো আমি চাই লওঁ তো তেনেকাকে আমি এটা গিফটৰ ব্যৱস্থা কৰি আছো সো আপুনি এই অফাৰটোৰ কাৰণে এলিজিবল হ'বৰ কাৰণে জাস্ট আজি আপুনি এপটো ইনষ্টল কৰি এটা কমেন্ট দি থৈ দিয়ক আৰু এটা ট্ৰানজাকচন কৰি থক ইমানটো কাম কৰি থক যাতে আপুনিও আপোনাৰ কিজানি কপালটো ফুলে আৰু আমি এই গিফটটো পাই আৰু আমিও এটা ভাল লাগিব যে আপুনি আপোনাক আমি এটা গিফট দিব পাৰিছো সো লেট নকৰি আপুনি এপটো ইনষ্টল কৰি লওক আৰু ৰেফাৰ কৰি যাওক আৰু এই অফাৰটো আমাৰ কন্টিনিউ থাকিব প্ৰতি 15 দিনৰ মুৰে মুৰে এই অফাৰটো কন্টিনিউ চলি থাকিব আপুনি ৰেফাৰ কৰক ৰেফাৰ কৰিলে যিজনক ৰেফাৰ কৰিব তাৰ পৰা আপুনি এটা কমিশন পাব আৰু তেওঁ খালি ট্ৰানজাকচন কৰিব লাগিব আৰু তেওঁ এটা কমিশন পাব আপুনি তেওঁক ৰেফাৰ কৰাৰ কাৰণে তো এইখিনিয়ে আছিল তো এই অফাৰটো আপোনালোকক ভাল লাগিব চাগে আৰু আপোনালোকে সাজেশন কৰক কমেন্ট দিয়ক যে কেনেকা কি কৰিলে ভাল হ'ব কেনেকা গিফট দিলে ভাল হ'ব সো বহুত ডাঙৰ গিফটটো আমি দিব পৰাকে এতিয়ালৈকে হোৱা নাই আপোনালোকৰ সহায়ত আজি বহুতখিনি আগবাঢ়ি আহি আছো এনকেবেজ লাইটে অলমোস্ট 15000 কাস্টমাৰক এতিয়া সাৰ্ভিস দি আছে তো আপোনালোকে আৰু আমাক আগবঢ়াই নিবলৈ আমাৰ লগত সহযোগ কৰক আৰু নিজেও এটা সংস্থাপনৰ ব্যৱস্থা কৰি লওক ধন্যবাদ